press the bell icon on the YouTube app and never miss another update. ডকমগাত যি ঘটনা সংঘটিত হল, যি লোমহৰ্ষক ঘটনা সংঘটিত হল, তাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে আৰু আজি জজ খেলপথাৰত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু একাংশ প্ৰতিবাদকাৰীয়ে এনেধৰণে মৌন প্ৰতিবাদ সাব্যস্ত কৰে ডকমগাৰ সেই লোমহৰ্ষক ঘটনাৰ বিৰোধিতা কৰি আৰু সমান্তৰালভাৱে তাত যিসকল লোক জড়িত আছিল তেওঁলোকক উচিত শাস্তিৰ দাবীত আজি এই জজ খেলপথাৰত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। বহু সাধাৰণ লোক উপস্থিত আছে, বহু ছাত্ৰ-ছাত্ৰী আছে আৰু এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে শিল্পী জুবিন গাৰ্গেও। এই মুহূৰ্তত আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো জজ খেলপথাৰৰ পৰা। এনেধৰণে মুখত ক'লা কাপোৰ বান্ধি মৌন প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল লোকে। বিভিন্ন প্ৰান্তত বিভিন্ন পৰ্যায়ত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে, বিশেষকৈ যি অমানসিক ঘটনা সংঘটিত হল তাৰ বিৰোধিতা আৰু এই ঘটনাত জড়িত সকলক বিচাৰি উলিয়াই উচিত শাস্তিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী। সাম্প্ৰদায়িক হ'ব নালাগে কথাটো, মই সেইটো কথা ক'ম যে কাৰ্বি আংলং বুলি কাৰ্বি আংলঙত হ'ল সেইটো নাগালেণ্ডো হ'ব পাৰে, ক'ৰবাত ঘটিব পাৰে, ক'ৰবাত বেলেগ কথা। চব মানুহ বেয়া নহয়। তাত সেই 20-30 জন মানুহ বেয়া আছিলে, কিছুমানক ধৰিছে, তেওঁলোকে শাস্তি পাব। কিন্তু কথাবোৰ মানে ডাঙৰ হ'ব নাপায় কথাটো। খালি দুখৰ কথা এইটো, দুজন ভাল ল'ৰা, আমাৰ অসমীয়া ল'ৰা, পঢ়া শুনা শিক্ষিত, তেওঁলোক মৰিলে আৰু এনেকৈ মৰাটো মানে এইটো এটা আচৰিত কথা। মোৰ খং উঠে, মোক মৰা হ'লে মই কিন্তু 5টা মাৰি থৈ আহিলোঁ। কথাটো সেইটো হ'ব নাপায়। মোৰ খঙত কৈছোঁ। সৰু ল'ৰা মৰিছে, চবে দুখ পাব লাগে, কথাটো ফিল কৰিব লাগে। আৰু মই এটা কথা কওঁ, এখন গাঁও এখনৰ মাজত মাৰিছে, তাৰ মহিলাসকল আছিলে তাত, তেওঁলোকে আগভাগ ল'ব লাগিছিলে আচলতে। আৰু ইলিটাৰেচি এইটো ডাঙৰ কথা। এইটো আমাৰ ইণ্টেৰিয়ৰ জেগাবিলাকত কুসংস্কাৰ এইবিলাক বস্তুৱে বহুত ডাঙৰ হেৰি কৰে মানুহৰ মগজুত। পঢ়া শুনা ঠিকেই কৰে, ফেচবুক ঠিকেই জানে, হোৱাটছআপ ঠিকেই জানে, কিন্তু লিটাৰেচিটো ইয়াতহে, ব্ৰেইনতহে। সেইটো আহিব লাগিব। সদায় তেনেকৈ থাকিলে নহ'ব।